আহিলে আহিলো দে 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 হাউতকে দে বৰ ভোক লাগিছে বৰ ভোক হ'ব হ'ব পথাৰৰ পৰা সেইফালে চুচা ল'ব নালাগে পানীৰ ঘটি যতনে ৰাখিছো হাউতকে গাটো গৈ তিয়াই হগে ভাত বাঢ়ি ৰৈ আছো জানো মই থলো ভিতৰলে ভিতৰৰ পাছলে বাহিৰলে কি হ'ব আৰু ভাত খাবলৈ মন যোৱা নাই কেলৈ এনে সুন্দৰ মচুৰৰ দাইল বেঙেনা ভাজি আৰু এই কুহি মাছৰ জোলখিনি আছেই দেখোন ভাল লগা নাই হে ভগৱান মানুহজনৰ আজিকালি কি হৈছে হয়নে মোৰ ৰন্ধা অঞ্জা ভালেই নলগা হৈছে দেখোন নহয় যিটোহে গৰম পথাৰত ঘট ঘটাই কমখন পানী খালোনে হেই এতিয়া আৰু এইটো পেট হৈ থকা নাই পানী খাওঁতে খাওঁতে এই পেটটো ৰজাৰ ঘৰৰ মাটিৰ কলা যেন হৈছেগে সেইকাৰণে ভাতকেইটা খাব পৰা নাই তহঁতকেইটা যে এনেকে ৰৈ আছ ভাতকেইটা নাখাও কিয় তহঁতে ভাত খাইছে তই খালি নেকি খাওঁহে এতিয়া পিছে আপুনি ভাতকেইটা কিয় নাখালে যি সোপাহে ৰান্ধিছে তই কি ৰান্ধিছ আমাৰ পইতা ভাত গৰৈ মাছ পুৰিছো ভোট জলকীয়া এটা দি মাটিমাহৰ দাইল অকণমান পিহি লৈছো খা খা বৰ ভাল লাগিব আপোনাকো দিওঁ নালাগে তহঁতলে আকৌ কম হয় নেকি এগাল ভাত আছে ৰ'ব বাৰী দিওঁ এনেকৈ ভাত নোখোৱাকৈ থাকিলে দেহাটো দেখোন পৰি যাব তাৰ মানে আজিকালি বেছিভাগ তাতেই ভাত খায় অকল ভাত হেনে খোৱা বোৱা খোৱা সকলো তাতেই মা তোলা তই অলপমান ভিতৰলৈ যাচোন মোৰ বৰ ভয় হৈছে পেহীদেউ মানুহজনক মই হেৰুৱাই পেলাম যেন পাইছো কি যে কৰো আছো যেতিয়া মঙলী চিন্তা নাই সমুলি কিবা এটা কৰিম নোৱাৰিলে কাণ এখনি কাটিম মোৰ সকলো ভৰসা আপোনাৰ ওপৰতে পেহীদেউ মংগলে মন্ত্ৰ এটা দিও শিকাই তাকে তই কামত খটাই এলাগি পঠিয়া একেবাৰে আঁতৰাই আৰু নিজৰ মানুহজনক ল বুকুতে চপাই বাইদেউ অ বাইদেউ এ কিনো কৰিছা হে তুমি মোকে কিবা কৈছা নেকি তোমাক নকয়নো আৰু কাক কম বোলো ঘৰৰ ভিতৰতে সোমাইনো আৰু কিমান থাকিবা জাকৈ খালে লোৱা মাছ মাৰিবলৈ যাওঁ বলা মাছলৈ সুখেৰে এমুঠি খাম আৰু আহোঁতে বৰপুখুৰীত গাটো তিয়াই আহিম বলা বলা সোনকাল কৰা
বাইদেউ কিবা পাইছানে কুহি এটা আৰু গৰৈ দুটা তুমি একা মোৰ জাকৈ দেখোন কেকুৰাহে উঠিছে জানো মোৰ কপালত মাছেই নাই দেখোন একো নহয় দিয়া মইতো পাইছোৱেই মাছ পুঠি কিবা পেট ভৰাই খোৱা বস্তু নেকি এৰা হয়তো বলা বৰপুখুৰীত গৈ গাটো তিয়াই আহোগৈ বলা বলা গা ধুই সোনকালে যাওঁ বোলা ভাত খাবলৈ লুচালিহঁত ৰখি থাকিব আৰু তেখেতৰো পথাৰৰ পৰা আহি পাবৰ হৈছে নহয় বাইদেউ আমাৰ পিঠিকেইখন দেখোন বোকাই কৰাল বান্ধিছে প্ৰথমতে তুমি মোক ঘঁহি দিয়া তাৰ পাছত ময়ো তোমাক দিম দেই হ'ব দিয়া তোলা মাৰ ঘৰত নাই নে কিয় নাই মা বৰমাৰ লগত মাছলৈ গৈছে মাছলে এই দুপৰীয়ালৈকে আহিবৰ হোৱাই নাই নেও হ'ব দিয়া এবাৰ মই তোমাক ঘঁহি দিওঁ দেই ঠিক আছে প্রাণরে কানায় কলি যার তেজা